হাই ফ্ৰেণ্ডছ, কি খবৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ। তেনে ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক, শেষৰখিনি বুজি পাব। তেনে বলক আমি ব্লগটো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আছোঁ। মই বৰ্তমান আছোঁ কাকৈ চাৰিআলি নামৰ জেগাডোখৰ, কদম কাকৈ চাৰিআলি। তো আগলৈ বলক মই আপোনালোকক এটা বস্তু দেখাম বুলি ভাবি আছোঁ। অলপ আগত গৈ আপোনালোকে এটা দৃশ্য মন কৰিব, লখিমপুৰ হাইৱেৰ এটা অৱস্থা। এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাটো চাওক। জনসাধাৰণৰ বহুত অসুবিধা হৈছে ইয়াৰ ফলত। ৰাস্তাৰ কিনাৰত গোটেই গাঁত গুটলি, আৰু আগলৈ চাই যাওক। কেওফালে কেৱল গাঁত গাঁত গাঁত, একেবাৰে মানে সাংঘাতিক গাঁত। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হৈছে, এতিয়া বৰষুণ দিলে এইবিলাক গাঁতত পূৰা পানী ভৰ্তি হৈ পৰে। তাৰপিছত এইফালে স্কুলৰ ল'ৰা ছোৱালী এয়া গৈ আছে, স্কুলৰ ল'ৰা ছোৱালী গৈ আছে। আৰু এইবিলাক মানে গাঁতবোৰ যেতিয়া বৰষুণ দিলে পানী ভৰ্তি হৈ পৰে, তেতিয়া মানে বিশেষকৈ এই চাইকেল চলাই এনেকৈ চাইকেল চলাই যোৱাসকলৰ বাবে বিশেষ অসুবিধা হয়। আৰু বেছিকৈ অসুবিধা হয় স্কুললৈ খোজকাঢ়ি যোৱা ল'ৰা ছোৱালীসকলৰ বাবে, কিয়নো গাঁতবিলাকত পূৰা পানী ভৰ্তি হৈ থাকে আৰু গাড়ীখন স্পীড গুচি যায়। ল'ৰা ছোৱালী গোটেই কাপোৰ কানি মানে তিতি যায়, কেতিয়াবা অৱস্থা মানে বেয়া হৈ যায় সিহঁতৰ বাবে। চৰকাৰখনে যদি অকণমান ৰাস্তাটোলৈ চকু মেলি চায়, এইবিলাক ৰাস্তাৰ অৱস্থা চাওক, এনেকুৱা বেয়া অৱস্থা। বৰষুণ দিলে গোটেই পানী ভৰ্তি হৈ পৰে। আৰু এইবিলাক গোটেই ৰাস্তাৰ অৱস্থা বেয়া। এই চাইকেল চলাই যোৱা মানুহবিলাকৰ মানে গোটেই গাৰ পানী চাট মাৰি থৈ গুচি যায়। আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাক ক'ত কি হয় ঠিকনা নাই, কাৰণ যিবিলাকে খোজকাঢ়ি গৈ থাকে। ৰাস্তাৰ অৱস্থা চাওকচোন। চৰকাৰখনলৈ এটাই অনুৰোধ কৰিছোঁ, যদি ৰাস্তাটো অকণমান চকু মেলি চাই অকণমান যদি ভাল কৰি দিয়ে, ৰাইজৰ অলপ সুবিধা হ'ব। আৰু তো আপোনালোকে দেখিবলৈ পোৱা এই সৰু সৰু যিবিলাক গাঁত, এই গাঁতবিলাকে মানে মানুহক কেতিয়াবা এনেকুৱা ডাঙৰ বিপদ কৰি দিব পাৰে, আপোনালোকে মানে ভাবি পাৰ নাপাব। তো কোনোবাই যদি এনেকৈ ৰাস্তাৰ এই গাঁতবিলাকত অলপ অলপকৈ আলকটা দি যদি গাঁতবিলাক বন্ধ কৰি দিয়ে, তেতিয়াহ'লে ৰাইজৰ একো অসুবিধা নহ'ব। ৰাতি যিসকল বেছি লং জাৰ্ণি যিবিলাক যাত্ৰা কৰে, তেওঁলোকৰ বাবে বেছি অসুবিধা হয়, কিয়নো গাঁত গুটলি ইমান মানে কেতিয়াবা আন্ধাৰ হৈ যায় ন ক'ৰবাত জেগাত, তেতিয়া মানে বহুত অসুবিধা হৈ পৰে। এই ভিডিঅ'টো বনোৱা মোৰ বেলেগ একো কাৰণ নাই, ভিডিঅ'টোৰ উদ্দেশ্য এটাই, চৰকাৰখনে যাতে ভিডিঅ'টো দেখে আৰু ৰাস্তাটো অলপ যদি মেৰামতি কৰি দিয়ে, তেতিয়াহ'লে জনসাধাৰণৰ বহুত কম সুবিধা হ'ব। এইবিলাক চাওকচোন, কিমান ডাঙৰ ডাঙৰ গাঁত। ৰাস্তাৰ কাষে কাষে যোৱা মানুহৰ কিমান অসুবিধা হ'ব পাৰে ভাবি চাওক। বহুতৰে হৈছে তেনেকৈ বহুত অসুবিধা। আৰু গাড়ীবিলাকো মানে ইমান স্পীড যায়, মানে ৰাস্তাৰ কাষত যে কোনোবা ৰৈ আছে বা কোনোবা গৈ আছে, স্কুলৰ ল'ৰা ছোৱালী হওক বা দিন হাজিৰা কৰা মানুহে হওক, চাইকেল লৈ গৈ আছে, অলপতো লাহে লাহে যাব লাগে, চিধা পানী মাৰি থৈ গুচি যায়।
তো আজি ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। যদি কথাখিনি সঁচা বুলি ভাবে তেনেহ'লে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব। তো আজি বাই।